অসমৰ জনতাৰ আস্থা বিশ্বাসৰ কথা প্ৰতিফলিত কৰে আৰু সকলোৱে এই কথা উপলব্ধি কৰিছে যে অসমৰ ৰাইজৰ কাৰণে ৰাজনৈতিক বিকল্পৰ যদি সন্ধান কৰিব লাগে তেতিয়াহ'লে জাতীয়তাবাদৰ কোনো বিকল্প নাই। বিগত সময়ছোৱাত দেখা দিয়া যিবোৰ ঘটনা সাম্প্ৰদায়িকতাৰ ৰাজনীতি, চাৰিওফালে তেওঁলোকে দেখা উন্নয়নহীনতা, স্বজন তোষণ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, জাতীয় বিষয়সমূহত আপোচকামী মানসিকতা, য'ত আমি ৰাজনৈতিকভাৱে নিজকে শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিব পৰা কোনো ধৰণৰ শক্তি বা কোনো ধৰণৰ ৰাজনৈতিক আধাৰ তেওঁলোকে দেখা পোৱা নাই। গতিকে সকলো আহিছে, চামিল হৈছে, ভাবি সকলোৱে এই কথা উপলব্ধি কৰিছে যে আমি এই বাটেৰে বাট তুলিব লাগিব আৰু এই বাটতে আমি আমাৰ অসমৰ মানুহৰ স্বাভিমান আত্মপ্ৰতিষ্ঠাৰ চিন্তা থাকিব আৰু সামগ্ৰিকভাৱে জাতীয় জীৱনক উন্নয়ন লৈ যোৱাৰ যিটো সপোন আছে সেই সপোন এই ৰাজনৈতিক দলটো বা এই ৰাজনৈতিক ধাৰাটোৰ যোগেদিয়ে সম্ভৱপৰ হৈ উঠিব। আমিতো অহংকাৰী নহয়, আমি 100-150 আসন পাম বুলি ভাবিছোঁ। অসমৰ জনগণে ঠিক কৰিব আমি কিমান আসন পাম। অসমৰ জনগণৰ ওপৰত এই দায়িত্ব দিছোঁ। জাতীয়তাবাদৰ যিহেতু বিকল্প নাই, বিকল্পহীন ৰাজনৈতিক পৰিৱেশ আছিলে, কাৰণ বিভিন্ন সময়ত 19ৰ নিৰ্বাচন, তাৰ আগৰ পঞ্চায়ত নিৰ্বাচন, মানুহে এটাই কথা কৈছিল যে আমাক বিকল্প নাই। গতিকে বিগত সময়ছোৱাত আন ৰাজনৈতিক শক্তিসমূহ কংগ্ৰেছে যিবোৰ তেওঁলোকে কাম কাজ কৰিছিল তাৰ বিপৰীতে মতদান কৰিবলৈ তেওঁলোকৰ সুযোগ নাই। বিজেপিয়ে ভয়াৱহ সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰা বিশ্বাসঘাতকতা কৰাৰ পাছত তেওঁলোকৰ হাতত বিকল্প নাই। গতিকে এতিয়া অসমৰ জনগণক আমি বিশ্বাসযোগ্যতাৰে এটা আত্মপত্যৰে এটা শক্তিশালী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, যাতে কোনো কাৰণতে বিশ্বাসঘাতকতা প্ৰতাৰণাৰ সন্মুখীন ৰাইজে নহয়। গতিকে জনগণে ঠিক কৰিব আগন্তুক দিনত তেখেতসকলে আমাক কেনেকৈ মতদান কৰিব বা কেনেকৈ আমাক এখন জাতীয়তাবাদৰ চৰকাৰ প্ৰতিষ্ঠা কৰাত অসমৰ জনগণে আমাক সহায় কৰিব। বিজেপি ৰাজনৈতিক শক্তি আৰু সাম্প্ৰদায়িক শক্তিৰ লগত আমি জাতীয়তাবাদী শক্তি, বিশেষকৈ অসম জাতীয় পৰিষদে কোনো ধৰণৰ মিত্ৰতাৰ প্ৰশ্ন আহিব নোৱাৰে।